নমস্কাৰ, মই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ সৰিয়হ শাক আৰু কেপচিকামৰ পকৰীৰ এটা ৰেচিপি। মই লৈছোঁ কেইডালমান শাক, কেপচিকাম 2টা, মিডিয়াম চাইজৰ পিঁয়াজ এটা। শাকখিনি মিহি মিহিকৈ কাটি লৈছোঁ, কেপচিকাম কেইটা সৰু সৰুকৈ কাটি লৈছোঁ আৰু পিঁয়াজটো সৰু সৰুকৈ কাটি লৈছোঁ। নিমখ সোৱাদ অনুযায়ী দিছোঁ আৰু খোৱা ছ'ডা অলপ দিছোঁ। ইয়াতে মই বেচন অলপ দিছোঁ আৰু গোটেইখিনিতে পানী অলপ দি মিক্স কৰি লৈছোঁ ভালকৈ। মই বেছি পনীয়া কৰা নাই। এতিয়া এইখিনি ৰেডি হৈ গ'ল। এটা এটাকৈ মই গৰম তেলত দি দিম। গোটেইকেইটা ৰঙাকৈ ভাজি ল'লোঁ। পকৰী এতিয়া ৰেডি ছাৰ্ভ কৰিবলৈ। শেষত সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকৈ ভাল ভাল ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আগলৈ।